হেল্ল' এভৰিৱান, আজি দেউতাই বজাৰৰ পৰা মাছ লৈ আহিছিলে। সেয়ে ময়ো ভাবিলোঁ মাছৰ এটা ৰেচিপি বনাওঁ আৰু তাৰ বাবে পোনপ্ৰথমে মাছ কেইপিছত ৰং, নিমখ, কাশ্মীৰী মছলা আৰু অলপমান তেল দি ধুনীয়াকৈ মাছখিনিত মিহলাই ল'লোঁ। আৰু মাছখিনি মিহলাওঁতে সম্পূৰ্ণকৈ গোটেই মছলাখিনি সোমোৱাকৈ মিহলাইছোঁ। এতিয়া এটা কেৰাহীত তেল দি পেলাই তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু আনফালে এইখিনি যোগাৰো ৰেডি কৰি ল'লোঁ। স্ক্ৰীণত মই দি দিছোঁ কাৰণে বেছি দেখুৱাই থকা নাই। আৰু এয়া পেষ্ট কৰি ল'লোঁ। এক্সট্ৰাকৈ বিলাহীখিনি এক্সট্ৰাকৈ পেষ্ট কৰিলোঁ আৰু মছলাখিনি এক্সট্ৰাকৈ। এতিয়া এটা পেনত দি দিম অলপমান তেল আৰু তেলখিনি গৰম হৈ যোৱাৰ লগে লগে তাতে ৰং, নিমখ, কাশ্মীৰী মছলা আৰু পেষ্টখিনি দি দিম। আৰু পেষ্টখিনিৰ পৰা পানীখিনি ওলাই যোৱাৰ লগে লগে তেলটো যেতিয়া ফুটি উঠিব তেতিয়া দি দিম বিলাহীখিনি পেষ্ট কৰি থোৱা। আৰু এতিয়া ধুনীয়াকৈ তাতে দি দিম নিমখ আৰু আকৌ একেদৰে পানীখিনি নোযোৱালৈকে ভাজি থাকিম। তাৰপাছত দি দিম অলপমান গৰম পানী আৰু এয়া আঞ্জাখিনিত অলপমান ফুটি উঠাৰ পাছত তাতে দি দিম মাছ কেইপিচ আৰু অৱশেষত অলপমান দি দিম গৰম মছলা, ধনিয়া, কাটি থোৱা কেঁচা জলকীয়া আৰু এয়া হৈ গ'ল খাবলৈ একেবাৰে টেষ্টি মাছৰ আঞ্জা। কেতিয়াবা এনেকৈ বনাই খাবচোন, সঁচাকৈ বহুত টেষ্টি লাগে। বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি